বুটৰ দাইলক অলপ দেৰি মই তিয়াই ৰাখি এনেকৈ মিক্সি জাৰত এটা জলকীয়া আৰু অকণমান পানী দি ভালকৈ পিচি লৈছোঁ। আৰু এতিয়া চাওক জাৰটো অকণমান ধুই দি দিলোঁ পানীখিনি, লগতে চুজি আৰু অলপমান পানী দি ভালকৈ মিক্স কৰি 5 মিনিট ৰেষ্টত ৰাখি দিম। আৰু 5 মিনিট পাছত এয়া চাওক ধুনীয়াকৈ ডাঠ হৈ গৈছে। আনফালে এখন পেনত মই অকণমান তেল দি আৰু কেইটামান বুটৰ দাইল মই ভাজি লৈছোঁ, একদম ক্ৰিস্পি হোৱাকৈ ভাজিছোঁ। এতিয়া সেইখন পেনতে একাপ পানী আৰু অলপমান নিমখ দিছোঁ, লগতে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান চিলি ফ্লেক্স দিছোঁ, লগতে 1 কাপ ব্ৰেড ক্ৰাম্বছ দিছোঁ, দি মিক্স কৰি লৈছোঁ। এতিয়া ৰাখি থোৱা বেটাৰখিনি গোটেইখিনি মই ইয়াতে ঢালি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি যাম যেতিয়ালৈকে ই কেৰাহীৰ পৰা এৰাই নাযায়। এতিয়া চাওক খুব ধুনীয়াকৈ এটা ডো হৈ গৈছে। এখন প্লেটত তেল সানি তাৰ ওপৰত ডোটো ৰাখি মই এনেকৈ ধুনীয়াকৈ কৰি লৈছোঁ চাৰিকোণীয়াকৈ, যাতে কাটিবলৈ সুবিধা হয়। ভাজি ৰখা বুটৰ দালিখিনি ওপৰত দি অকণমান হেঁচি দিছোঁ আৰু এতিয়া নিজৰ ইচ্ছামতে পিচবিলাক উলিয়াই লৈছোঁ। এইখিনি গৰম তেলত ইলুটি-শিলুটিকৈ খুব ধুনীয়াকৈ ভাজি ল'ম আৰু খুব ধুনীয়া নাস্তা এটা আমাৰ ৰেডি হৈ যায়। আপুনি এনেকুৱা ৰেচিপি চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।